নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে তুলা ৰাশি মহিলাসকললৈ কেনেকুৱা তেওঁলোকৰ দুখ গুণ স্বভাৱ চৰিত্ৰ তেওঁলোকৰ আচাৰ ব্যৱহাৰ আহকচোন জানো ভিডিঅ'টোৰ জৰিয়তে বন্ধু বান্ধৱীসকল তুলা ৰাশি হৈছে 12টা ৰাশিৰ ভিতৰতে 7 নম্বৰ ৰাশি এই ৰাশিটো হৈছে বায়ুতত্ত্বৰ ৰাশি আৰু বায়ুতত্ত্বৰ ৰাশিৰ কাৰণে এওঁলোকৰ মনটো বহুত চঞ্চল আৰু এঠাইৰ পৰা আন ঠাইলৈ উৰি থকাৰ নিচিনা এওঁলোকৰ পতককৈ খং উঠে আৰু পতককৈ খংটো কণ্ট্ৰলো হৈ যায় এওঁলোকৰ কোনটো কথাত বেয়া পাব কোনটো কথাত ভাল পাব এওঁলোকে নিজেও নাজানে কাৰণ এওঁলোকৰ ৰাশিটো হৈছে বায়ুতত্ত্বৰ ৰাশি বন্ধু বান্ধৱীসকল তুলা ৰাশিৰ আধিপত্য হৈছে শুক্ৰদেৱ আৰু তেওঁলোকৰ গুৰু হৈছে উচ্চ আসনত থাকে শনিদেৱ আৰু নিম্ন আসনত থাকে আৰু শুক্ৰদেৱ বন্ধু বান্ধৱীসকল তুলা ৰাশিৰ মহিলাসকল দেখিবলৈ বহুত ধুনীয়া থাকে তেওঁলোকৰ চুলিয়েই হওক নখেই হওক চকুৱেই হওক বহুত আকৰ্ষণীয় হয় তেওঁলোক দেখিবলৈ আৰু তেওঁলোকৰ আকৰ্ষণীয়ৰ কাৰণে তেওঁলোকে বহুতে তেওঁলোকক ভাল পায় তেওঁলোকৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰে আৰু তেওঁলোকৰ কথা পতা ঢং তেওঁলোকৰ কথা পতা আচাৰ ব্যৱহাৰ বহুত ভাল সকলোৰে ক্ষেত্ৰত তেওঁলোকে বহুত মানুহৰ মাজতো তেওঁ ঘুলি মিলি যাব পাৰে তেওঁলোকে মানুহক আকৰ্ষণ কৰিব পৰা শক্তি আছে বন্ধু বান্ধৱীসকল তুলা ৰাশিৰ মহিলাসকলে বিলাসী জীৱন বা বিলাসী বস্তু ধুনীয়া ধুনীয়া বস্তু আকৰ্ষিত হয় কাৰণ তেওঁলোকৰ শুক্ৰদেৱ গুৰু হয় সেইকাৰণে তেওঁলোকে ধুনীয়া বস্তুৰ প্ৰতি অতি সোনকালে আকৰ্ষিত হয় আৰু শুক্ৰদেৱৰ আশীৰ্বাদত তেওঁলোকৰ হাতত কেতিয়াও ধনৰ অভাৱ নহয় তেওঁলোকৰ যিকোনো উপায়েৰে হওক কেতিয়াও ধন খালী নহয় তেওঁলোকে যিকোনো জাগাইদি হওক ৰাস্তাইদিয়ে হওক তেওঁলোকৰ হাতলৈ ধন আহিবই কেতিয়াও তেওঁলোকৰ হাত খালী নাথাকে বন্ধু বান্ধৱীসকল তুলা ৰাশিৰ মহিলাসকলক নিজৰ হাজবেণ্ডৰ পৰা বহুত মৰম পায় লগতে তেওঁলোকক বুজি পোৱাও হয় আৰু তেওঁলোকৰ বিয়া 30 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হৈ যায় আৰু তেওঁলোকে নাচি বাগি গান শুনি মেকআপ কৰি হেয়াৰ ষ্টাইল বনাই বেলেগক সজাই পৰাই খুব ভাল পায় বহুত মানুহক হেল্প কৰি ভাল পায় বহুত ভাল স্বভাৱৰ হয় এওঁলোক সকলোৰে লগত মিলিব পাৰে সকলোৰে লগত সকলোকে সহায় কৰি ভাল পায় কাৰোবাৰ যদি কিবা বিপদ হয় সকলো পিছুৱাই গ'লেও কিন্তু তুলা ৰাশি মহিলাসকল কেতিয়াও পিছুৱাই নাযায় তেওঁলোকৰ হাতত যদি কিবা ধনো আছে তেওঁলোকক সেইটো দি হ'লেও তেওঁলোকে সহায় কৰিবই যিকোনো উপায়েৰে বন্ধু বান্ধৱীসকল তুলা ৰাশিৰ মহিলাসকলৰ খং বেছি কাৰণে কাজিয়াও বেছি হয় আৰু তেওঁলোকৰ যদি নিজৰ ভুল থাকে তেওঁলোকে নিজেই চৰি কয় কেতিয়াও বেলেগলৈ আশা নকৰে আৰু যদি তেওঁলোকৰ কোনো কাৰণত ভুল নোহোৱাকৈ আপুনি তেওঁলোকক ভুল বুজে তেন্তে কেতিয়াও নাভাবিব যে তেওঁলোকে আপোনাৰ পৰা চৰি বুলি ক'ব তুলা ৰাশি মহিলাসকলে তেওঁলোকে কেতিয়াও চৰি বুলি নকয় আৰু যদি তেওঁলোকৰ নিজৰ ভুল থাকে তেওঁলোকে আগ ধৰিয়ে গৈ আপোনাক চৰি বুলি ক'ব যে মোৰেই ভুল হৈ গ'ল বন্ধু বান্ধৱীসকল তুলা ৰাশি মহিলাসকলেও ঘৰৰ পৰা বহুতো আদৰ সন্মান পায় আৰু মানুহজনৰ ঘৰতো অৰ্থাৎ শহুৱেক শাহুৱেকৰ ঘৰতো তেওঁলোকে বহুতখিনি আদৰ সন্মান পায় কিন্তু তেওঁলোকৰ মনৰ মাজত এটা সদায় দুখ সোমাই থাকে যিটো দুখ তেওঁলোকে কাৰো আগতেই প্ৰকাশ নকৰে কিন্তু তুলা ৰাশি মহিলাসকলৰ মাকহঁতে তেওঁলোকক খুব সহায় কৰে ছাপোৰ্ট কৰে তেওঁলোকে যিটো বিচাৰে সেইটোৱেই দিয়ে কিন্তু কিছুমান দুখ আছে যিটো তেওঁ কাৰো আগত প্ৰকাশ কৰিব নোৱাৰে বন্ধু বান্ধৱীসকল তুলা ৰাশি মহিলাসকলৰ বিবাহিত জীৱনটো বহুত সুখৰ হয় আৰু তেওঁলোকৰ ল'ৰা ছোৱালী 2টাৰ পৰা 3টাৰ ভিতৰতে হয় প্ৰায়খিনি ছোৱালীৰে তেওঁলোকৰ 2টা ল'ৰা এটা ছোৱালী এজনীয়ে দেখা যায় কিন্তু কিছু কিছু ক্ষেত্ৰত তেওঁ 2টা ল'ৰা ছোৱালীও দেখা যায় আৰু এওঁলোকৰ স্বভাৱটো ভাল খোলা মনৰ কাৰণে এওঁলোকৰ প্ৰায় লাভ মেৰেজে দেখা যায় কিন্তু কিছু কিছু ক্ষেত্ৰতহে এওঁলোকৰ এৰেঞ্জ মেৰেজ দেখা যায় প্ৰায় ক্ষেত্ৰতে এওঁলোকৰ লাভ মেৰেজে হয় বন্ধু বান্ধৱীসকল তুলা ৰাশিৰ আধিপত্য শুক্ৰদেৱ হোৱাৰ কাৰণে এওঁলোকৰ 12টা ৰাশিৰ ভিতৰতে এওঁলোকে ৰোমান্টিক স্বভাৱৰ হোৱা দেখা যায় সকলো ক্ষেত্ৰতে এওঁলোক ৰোমান্টিক খাজন কাচনৰ পৰা আদি কৰি এওঁলোকৰ মানুহজনক ভুলাবৰ পৰা মানুহৰ মুগ্ধ কৰিব পৰা গুণসমূহ এওঁলোকৰ অধিক থাকে আৰু তুলা ৰাশি মহিলাসকল সকলোৰে ক্ষেত্ৰতে আগবঢ়া এওঁলোকৰ কেচিং পাৱাৰটো বেছি থাকে ভূত ভৱিষ্যত জানিব পৰা ক্ষমতা থাকে বন্ধু বান্ধৱীসকল এওঁলোকৰ ইমান অৱগুণ দেখা নাযায় এওঁলোকৰ অকল খংটোহে বেছি কিন্তু যদি আপুনি তেওঁলোকক মৰমেৰে বুজাই যদি কণ্ট্ৰল কৰিব পাৰে সেইখিনিও তেওঁলোকৰ নাথাকে আজিলৈ ভিডিঅ'টো ইমানতে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব নাপাহৰিব এনেকুৱা ভাল ভাল ভিডিঅ' পাবৰ কাৰণে